ধেমাজিত এটিএমৰ পৰা ওলাল গাখীৰ মিল্ক ভেন্ডিং মেচিনৰ চমক ধেমাজিত মিল্ক কাৰ্ড ব্যৱহাৰ কৰি আপুনিও ল'ব পাৰিব গাখীৰ পোনপ্ৰথমবাৰৰ বাবে ধেমাজিত সংস্থাপন কৰা হ'ল এই মিল্ক ভেন্ডিং মেচিন ধেমাজিৰ কেইগৰাকীমান উদীয়মান দুগ্ধ উৎপাদনকাৰী যুৱকে ধেমাজিৰ চাৰিআলিত কলকাতাৰ পৰা আনি সংস্থাপন কৰিছে এটিএম সদৃশ এই মিল্ক ভেন্ডিং মেচিনটো আমাৰ গাখীৰটো বিক্ৰী কৰিবৰ কাৰণে অসুবিধা হোৱাত ডিচি মহোদয়ক অনুৰোধ কৰিলত ডিচি মহোদয়ে উপায়ুক্ত মহোদয়ে জিলা পৰিষদৰ লগত আলোচনা কৰি আমাক এই ভেন্ডিং মেচিনটো দিছিলে 12 তাৰিখে আমি এইটো আৰম্ভ কৰা হৈছে দৈনিক আমাৰ এতিয়া বৰ্তমান 20-25 লিটাৰ ভিতৰত হৈ আছে এটিএমৰ পৰা টকা উলিওৱাৰ দৰে কোনো নথকা অৱস্থাতো আপোনাৰ প্ৰয়োজনীয় গাখীৰ মিল্ক কাৰ্ড ব্যৱহাৰ কৰি উলিয়াই ল'ব পাৰিব মিল্ক ভেন্ডিং মেচিনৰ পৰা কেৱল সেয়াই নহয় গাখীৰৰ গুণাগুণ পৰীক্ষা কৰিব পাৰি এই মেচিনৰ জৰিয়তে এই মেচিনটোৰ যোগেদি যিটো গাখীৰ ওলাই আমি ইলেক্ট্ৰমিটাৰ আছে ব্যৱস্থা আছে তেওঁলোকে জুখি দিয়ে যে এইটো কিমান পৰিমাণৰ গাখীৰটোৰ পানী আছে নে কি কেনেকুৱা ধৰণৰ জোখটো পোৱা যায় আৰু ইয়াতে যিটো গাখীৰ আজিলৈকে আজি এসপ্তাহ ধৰি দি থকা হৈছে গাখীৰটো খুব ভাল ধেমাজিৰ এটা আত্মসহায়ক গোটৰ এই সদস্য কেইগৰাকীয়ে ধেমাজি জিলা উপায়ুক্তৰ সহযোগত এটা সপ্তাহৰ পূৰ্বে স্থাপন কৰিছে এই মিল্ক ভেন্ডিং মেচিনটো গ্ৰাহকৰ সঁহাৰিয়ে উৎফুল্লিত কৰি তুলিছে দুগ্ধ ব্যৱসায়ীসকলক বানেগৰকা ধেমাজিত মিল্ক ভেন্ডিং মেচিনে সূচনা কৰিছে ডিজিটেল ইণ্ডিয়াৰ সম্প্ৰসাৰণৰ এক নতুন দিশ ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট